এতিয়া পুৱা দল ত্যাগ কৰিছিল বা এখন পত্ৰ প্ৰেৰণ কৰিছিল AICCৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেলৈ। তাৰ পিছত যেতিয়া তেওঁৰ ঘৰলৈ কংগ্ৰেছী নেতাসকলৰ সোধ বৈছিল, জিতেন্দ্ৰ সিঙৰ উপস্থিতিত আলোচনা হৈছিল, গৌৰৱ গগৈ আছিল, প্ৰদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়া আদি নেতা উপস্থিত আছিল। তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে দুপৰীয়াৰ ভাগত এখন সংবাদমেল সম্বোধন কৰি কৈছিল যে ভূপেন বৰাই পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিছে, কিন্তু ভূপেন বৰাই সেই কথাটো কোৱা নাছিল। তাৰ পৰিৱৰ্তে ভূপেন বৰাই কৈছিল যে মই কিছু সময়ৰ প্ৰয়োজন আছে মোক, আৰু মই নিজেই জনাই দিম জিতেন্দ্ৰ সিঙক। তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে ক'লে যে তেওঁ ভূপেন বৰাৰ ঘৰলৈ যাব আৰু ভূপেন বৰা বিজেপিলৈ আহিব বুলি কালিয়েই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক নিশ্চিতি প্ৰদান কৰাৰ দৰে। আৰু তাৰ পিছত আজি ৰাতিপুৱা, কালি নিশাৰ ভাগতো আৰু আজি ৰাতিপুৱাও অতি সৰব হ'ল ভূপেন বৰা। ভূপেন বৰাই আজি কেইবাটাও গুৰুতৰ অভিযোগ কৰিছে আৰু বিশেষকৈ কংগ্ৰেছৰ ভিতৰত থাকি তেওঁ কিদৰে অশান্তিৰ বলি হৈছে সেই কথা তেওঁ পদত্যাগ পত্ৰত উল্লেখ থকাৰ উপৰি আজি ভূপেন বৰাই গুৰুতৰ অভিযোগ তুলি কৈছে যে APCC এতিয়া আৰু APCC হৈ থকা নাই, APCC এতিয়া APCC আৰলৈ পৰ্যবেক্ষিত হৈছে। তেতিয়া বাৰে বাৰে সাংবাদিকসকলে তেওঁক সুধিছে যে APCC আৰ মানে কি। তেওঁ কৈছে যে APCC আৰ কি আপোনালোকে নিজেই বুজি ল'ব। আৰু আমি বুজি পাইছোঁ ভূপেন বৰাই ৰকিবুল হুছেইনকে ইংগিত কৰিছে, কাৰণ ভূপেন বৰাই এই কথাটোও কৈছে যে চামগুৰিৰ যেতিয়া উপ নিৰ্বাচন হৈছিল, যেতিয়া চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন যেতিয়া লোকসভালৈ সাংসদ হিচাপে ধুবুৰীৰ পৰা নিৰ্বাচিত হৈছিল আৰু তাৰপিছত চামগুৰিত উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল, সেই উপ নিৰ্বাচনত চামগুৰিত প্ৰাৰ্থী হৈছিল, কংগ্ৰেছৰ প্ৰাৰ্থী হৈছিল তানজিল হুছেইন, ৰকিবুল হুছেইনৰ পুত্ৰ। ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন কিদৰে এই সমষ্টিটোত প্ৰাৰ্থী হ'ল তাৰ আঁৰৰ কাহিনী আজি ভূপেন বৰাই কৈছে যে মই আজি কিছু পুৰণি কথা কৈছোঁ। সেই সময়ত চামগুৰিৰ উপ নিৰ্বাচনৰ কথা ওলোৱাৰ লগে লগে ভূপেন বৰাক প্ৰাৰ্থী হিচাপে বিচাৰিছিল দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈ। সেই কথা স্পষ্ট কৰি দিছে আজি ভূপেন বৰাই। দুয়োগৰাকীয়ে কৈছে যে ভূপেন বৰাক সেই সময়ত চামগুৰিৰ পৰা উপ নিৰ্বাচনত নিৰ্বাচিত হৈ বিধানসভালৈ আহিব লাগে বুলি প্ৰস্তাৱ দাখিল কৰিছিল, কিন্তু তাত বিধি পথালি দিয়া হ'ল আৰু ভূপেন বৰাৰ বিপৰীতে তানজিল হুছেইনক চামগুৰিৰ পৰা দীপ্লুৰঞ্জন শৰ্মাৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে কংগ্ৰেছে। পৰৱৰ্তী সময়ত তানজিল হুছেইন হাৰিল আৰু দীপ্লুৰঞ্জন শৰ্মা বিধায়ক হ'ল উপ নিৰ্বাচনত। এতিয়া ভূপেন বৰাই কি কৰিব সেই কথাটো আজি ৰাতিপুৱা তেওঁৰ স্পষ্ট কৰি দিছে যে তেওঁ এতিয়া পালতৰা নাওৰ দৰে, তেওঁ দলহীন, তেওঁ চূড়ান্ত সিদ্ধান্ত লোৱা নাই বুলি কৈও এই কথাটো কৈছে যে নিশালৈ আপোনালোকে গম পাব। নিশা আমি কেতিয়া গম পাম? ইতিমধ্যে তেওঁ এই কথাটোও কৈছে যে ৰঙানদী আৰু বিহপুৰীয়া ৰাইজ, তেওঁ বিহপুৰীয়া সমষ্টিৰ দুবাৰৰ বিধায়ক আছিল আৰু ৰঙানদী সমষ্টি এইবাৰ তেওঁ তাতে কাম কৰি আছিল, কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল ভূপেন বৰা। আৰু ৰঙানদী সমষ্টি আৰু বিহপুৰীয়া সমষ্টি এই দুয়োটা সমষ্টিৰ যিসকল লোক তেওঁলোকক উদ্দেশ্যি ভূপেন বৰাই এটা বাৰ্তা প্ৰেৰণ কৰিছে যে মই আপোনালোকৰ মাজলৈ যাম, আপোনালোকে সিদ্ধান্ত ল'ব যে মই সুবিধাবাদী আছিলোঁ নে নাই। যোৱা 10 বছৰ মই বিজেপিৰ পৰা কোনো সুবিধা লোৱা নাই, মই আপোনালোকৰ ওচৰত আছোঁ, ৰঙানদী সমষ্টিবাসীক কৈছে আৰু বিহপুৰীয়া সমষ্টিবাসী ৰাইজক কৈছে। গতিকে মই আপোনালোকৰ মাজলৈ যাম, মই নিৰ্বাচন খেলিম আৰু কোন দলৰ পৰা নিৰ্বাচন খেলিম সেই কথা নক'লেও তেওঁ কৈছে মই আপোনালোকৰ ওচৰলৈ যাম আৰু আপোনালোকে সিদ্ধান্ত ল'ব আপোনালোকে কি কৰে। এতিয়া লক্ষণীয় হ'ব যে মুখ্যমন্ত্ৰী আজি সন্ধিয়াৰ ভাগত ভূপেন বৰাৰ ঘৰলৈ যাব। এগৰাকী জ্যেষ্ঠ সাংবাদিকে ভূপেন বৰাক সেই বাৰ্তা দিয়া বুলি ভূপেন বৰাই কৈছে। কালিয়ে মুখ্যমন্ত্ৰীয়ে কৈ থৈছে যে তেওঁ ভূপেন বৰাৰ বাসগৃহলৈ যাব আৰু আজি ভূপেন বৰাই মুখ্যমন্ত্ৰী অহা প্ৰসংগত কৈছে যে মুখ্যমন্ত্ৰীৰ সৈতে মোৰ পুৰণি চিনাকি, পুৰণি সুসম্পৰ্ক, আমি একে সময়তে ৰাজনীতিলৈ আহিছোঁ, ডিবেটিং কৰোঁতে তৰ্ক প্ৰতিযোগিতাত মুখ্যমন্ত্ৰীক লগ পাইছোঁ, পৰৱৰ্তী সময়তে আমাৰ কোৱাৰ্টাৰ ওচৰা ওচৰি আছিল, আমি হোটেলত একেলগে আছোঁ। গতিকে মুখ্যমন্ত্ৰীৰ সৈতে এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে বুলি ভূপেন বৰা ডাঙৰীয়াই কৈছে। গতিকে তেওঁক তেওঁৰ ঘৰলৈ মুখেৰে আদৰণি শব্দটো ব্যৱহাৰ নকৰিলেও আদৰণি জনাইছে ভূপেন বৰাই। আৰু তাৰপিছত মুখ্যমন্ত্ৰীয়ে বিধানসভাত আজি লেখানুদান দাখিলৰ পিছত মন্তব্য কৰিছে যে তেওঁ সন্ধিয়া 6:30 বজাৰ পিছত ভূপেন বৰাৰ ঘৰলৈ যাব। ইতিমধ্যে ভূপেন বৰাৰ ঘৰলৈ যাব বুলি মুখ্যমন্ত্ৰী যোৱাৰ পিছত নিশ্চয়কৈ তেওঁলোক দুয়োৰে মাজত কিছু আলোচনা চলিব আৰু সেই আলোচনাৰ অন্তত হয়তো ভূপেন বৰাই নিশ্চিত কৰিব তেওঁ পৰৱৰ্তী সিদ্ধান্ত কি হ'ব। কিন্তু ৰাজনীতিৰ খবৰ ৰখা সকলো মানুহে জানে যে ভূপেন বৰাৰ স্থিতি কি হ'ব। আমি দৰ্শকসকলক জনাব খুজিছোঁ যে আমাৰ মুখ্য সম্পাদক DY365ৰ মুখ্য সম্পাদক অদীপ কুমাৰ ফুকনে কিছু সময়ৰ আগতে ভূপেন বৰাৰ এটা এক্সক্লুচিভ সাক্ষাৎকাৰ গ্ৰহণ কৰিছে, য'ত ভূপেন বৰাই কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে। অদীপ কুমাৰ ফুকনৰ সৈতে সেই সাক্ষাৎকাৰত ভূপেন বৰাই জনাইছে যে তেওঁ কংগ্ৰেছৰ নেতৃত্বক এটা চৰ্ত দিছে। কংগ্ৰেছৰ দুই নেতা দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈ, এই দুই নেতাক ভূপেন বৰাই কৈছে যে আপোনালোক দুয়োজনে যদি দিল্লীৰ পৰা
কংগ্ৰেছ হাইকমাণ্ডৰ পৰা এই আশ্বাসটো দুয়োজনে আনি দিব পাৰে যে কংগ্ৰেছত আৰু ৰকিবুল হুছেইনৰ মতে কথা নচলে, ৰকিবুল হুছেইনৰ মতে প্ৰদেশ কংগ্ৰেছ পৰিচালিত নহয়, তেতিয়াহ'লে আপোনালোক দুয়োজনে দিল্লীত উপস্থিত থাকি আমাৰ দলৰ শীৰ্ষ নেতাৰ পৰা মোক যদি এই বাৰ্তাটো দিব পাৰে, মোৰ সৈতে যদি তেওঁলোকক টেলিফোনত কথা পতাই দিব পাৰে, তেতিয়াহ'লে মই মোৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিম। ভূপেন বৰাই সেই মন্তব্য কৰিছে আজি কিছু সময়ৰ আগতে আমাৰ মুখ্য সম্পাদক অদীপ কুমাৰ ফুকনক এক্সক্লুচিভ সাক্ষাৎকাৰতে এই মন্তব্য কৰিছে। নিশা 8 বজাত আজি অদীপ কুমাৰ ফুকনৰ শ্ব'ত অনুষ্ঠানত আপোনালোকে সেয়া তেওঁৰ সৈতে যি এক্সক্লুচিভ সাক্ষাৎকাৰত কি মন্তব্য কৰিছে ভূপেন বৰাই সেয়া শুনিবলৈ পাব। কিন্তু সমগ্ৰ অসমবাসীৰ বাবে এয়া অপেক্ষা, আৰু কাৰণ এনেকুৱা হোৱা নাই পূৰ্বতে যে কোনোবাই কংগ্ৰেছ ত্যাগ কৰিছে আৰু মুখ্যমন্ত্ৰী তেওঁৰ বাসগৃহলৈ গৈছে। বিগত সময়ছোৱাত আমি সেয়া দেখা নাই, কিন্তু আজি আমি দেখিম যে কংগ্ৰেছ ত্যাগী, সদ্য কংগ্ৰেছ ত্যাগী যি এতিয়াও পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰা নাই, অৱশ্যে বাৰে বাৰে তেওঁ চূড়ান্ত সিদ্ধান্ত লোৱা নাই কথাটো এতিয়াও কৈ আছে, তথাপিতো এটা কথা নিশ্চিত যে মুখ্যমন্ত্ৰী যেতিয়া ভূপেন বৰাৰ ঘোঁৰামৰাৰ বাসগৃহলৈ যাব তাৰ পিছতেই নিশ্চয় ভূপেন বৰাই সিদ্ধান্ত গ্ৰহণ কৰিব, আৰু সেই সিদ্ধান্ত কোন দিশে হয়। আজি ইমান দিন ধৰি যি সাম্প্ৰদায়িক দল বুলি ভূপেন বৰাই কংগ্ৰেছৰ বিৰুদ্ধে যুঁজ দি আছিল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সিদিনাও কটু মন্তব্য কৰিছিল, সেই ভূপেন বৰাই এতিয়া মুখ্যমন্ত্ৰীৰ গমনৰ পিছত, কংগ্ৰেছ ত্যাগৰ পিছত, মুখ্যমন্ত্ৰীৰ তেওঁ ঘৰলৈ যোৱাৰ পিছত কি সিদ্ধান্ত লয়। সিদ্ধান্ত সম্ভৱতঃ বিজেপিমুখীয়ে হ'ব পাৰে। ভূপেন বৰাই এই কথা সকলোৱে আলোচনা কৰি আছে। এতিয়া লক্ষণীয় হ'ব যে মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাৰ বাসগৃহত উপস্থিত হোৱাৰ পিছত কি আলোচনা কৰে। ভূপেন বৰাই আনকি সাংবাদিককো নিমন্ত্ৰণ দিছে যে মোৰ কোনো আপত্তি নাই, আপোনালোকো আহিব পাৰে। এতিয়া লক্ষণীয় হ'ব সন্ধিয়া 6:30 বজাৰ পৰা 7:30 বজাৰ পিছত মুখ্যমন্ত্ৰীৰ ভূপেন বৰাই